গীত এতিয়া বানপানী সমস্যা আমাক জোৰলা কৰি তুলিছে। এই মুহূৰ্তত মনৰ পৰা ওলাই অহা কিছুমান মনৰ ভাৱকে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে মনোমেছে। আমিও অলপ সংযোগ কৰি দিছোঁ। লগতে উপস্থিত আছে লক্ষী ভাদৈ, ৰাজু মৃণাল আৰু গৌৰী দৰ্শন কেমেৰাত আছে। গতিকে আপোনালোকে এই গানটো কেনেকুৱা পায় আমাক জনাব। আমি মাত্ৰ ইয়াৰ কেইটামান কলিহে আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। ভৱিষ্যতে এই গানটো সম্পূৰ্ণ ৰূপ দিব পাৰিলে আমি দিম, যদি দিব নোৱাৰোঁ এইখিনিতে সম্পূৰ্ণ ৰূপ পাইছে বুলি ধৰি ল'ব। আমাৰ মনোভাৱ গোটেইখিনি এই যিখিনি কথা আছে এই কথাখিনিতে সোমাই আছে। গতিকে আমি এইখিনিতে আমি আপোনালোকক সকলো মনোভাৱ প্ৰকাশ কৰিব পাৰিছোঁ বুলি ভাবিছোঁ, সেইকাৰণে এইখিনিকে শুনাই দিছোঁ। আমার বুকুরে চিরদিন আহিলে অসমৰ বুকুৰে কিনোবা নাহিলে সকলো তোৱাই লৈ মোৰ সকলো তোৱাই লৈ মৰমৰ গৰুহাল দিহিঙে দুবালে মৰমৰ গৰুহাল দিহিঙে দুবালে আশাবোৰ মৰহি গ'ল মোৰ মন হেমেকি গ'ল মন হেমেকি অসমৰ বুকুলে কিনোদিন আহিলে অসমৰ বুকুলে কিনোবা নাহিলে সকলো কোৱাই লৈ গ'ল মোৰ সকলো কোৱাই লৈ গ'ল মোৰ সকলো কোৱাই লৈ গ'ল মোৰ সকলো কোৱাই লৈ ধন্যবাদ সকলোকে। যিমান পাৰে শ্বেয়াৰ কৰিব, আমাৰ মনোভাৱবোৰ এনেকৈ প্ৰকাশ কৰিবলৈ আমি চেষ্টা কৰি থাকোঁ। আৰু ভৱিষ্যতে আপোনালোকক এনেধৰণে আমি উপস্থাপন কৰি থাকিম। বিভিন্ন ধৰণৰ গান ৰচিবলৈ আমি চেষ্টা কৰি আছোঁ। আমাৰ যি ক্ষুদ্ৰ মগজু আছে সেই ক্ষুদ্ৰ মগজুৰে কিছুমানে হয়তো বেয়া পাব পাৰে। বেয়া পোৱাসকলক আগতে ক্ষমা খুজিছোঁ যে যাতে আপোনালোকে আমাক ক্ষমা কৰি দিয়ে। আৰু যিসকলে ভাল পাইছে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ৰাখিব, ফ'ল' কৰি ৰাখিব। ভৱিষ্যতে আৰু ধুনীয়া ধুনীয়া আমি সৃষ্টি কৰিবলৈ চেষ্টা কৰি থাকিম। আমাৰ লগত বহুতো সংযোগ হৈছে, বহুতো লোকে শব্দৰ ভুল হ'ব পাৰে বা গাঁথনিটো ভুল হ'ব পাৰে, সেইবোৰ শুধৰাই দিবলৈ অনুৰোধ জনাইছোঁ। তাৰ বাহিৰে আমি আপোনালোকক কিনো ক'ম, ইয়াকে ক'লোঁ। ধন্যবাদ।